হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। দেখিছেনে আজি বতৰটো খুব ভাল দেই। ৰাতিপুৱা ল'ৰা সোনকালে উঠিলে কাৰণে তাৰ টোপনি ধৰিলে, তাক খুৱাই লৈ ঘৰ দুৱাৰ সৰা মচা কাম কৰি গা পা ধুই আহোঁতে 12টাই বাজিলে। 12টালৈকে সি শুইয়ে আছে। তাৰপাছত ভাত বনাবলৈ আহিলোঁ। আজি ভাতৰ লগত বিশেষ একো নাই বাৰু, মচুৰ দাইল মগু দাইল মিক্স কৰি কঁঠাল গুটি দি এনেকৈ বনালোঁ দাইলকণ। ভাত বনাই থাকোঁতে সি উঠিলেই পিছে দেই। তাৰপিছত এইফালে ভাত পাতি দিছোঁ আৰু লগত বনাবলৈ লৈছোঁ বেতগাজ আলু ভাজি। এইফালে দাইল সবৰে হ'ল আৰু দাইল উতলি আছে। দেখিছেনে বেতগাজ দুটা কাটিবলৈ ল'লোঁ, কিন্তু বেতগাজটোত মানে ইমান কোমলীয়া নোলালে, মানে হেৰি হ'ল শুকাই গ'লগৈ। অনা দিন হ'ল যে সেইকাৰণে কেইবাটাও কাটিব লগা হ'ল। কাটোতে সেই অকণমানহে ওলালে। তাৰপিছত এইফালে আলু এটা লৈছোঁ, আলুটো কাটি তিয়াই লওঁ। তাৰপিছত হৈ গ'ল কাটি। ভাজিবলৈ তেলতে পিঁয়াজ অকণমান দি লৈছোঁ। মা মছলা তেনেকৈ নিদিওঁ, অকল নহৰুকে খুন্দি দিম আৰু। নিমখ হালধি দিয়াৰ পাছতে অকণমান লৰাই লৈ ঢাকি দিছোঁ। বেতগাজবোৰ কাটি লৈ তিয়াই থ'লে মানে ইমান তিতা নহয় খাবলৈ। দেখিছেনে কিমান ক'লা ক'লা পানী ওলাইছে, মানে তিতাটো ওলাই যায় তেনেকৈ, ইমান তিতা নহয় খাবলৈ। নহৰু খুন্দি দি ল'লোঁ, লগতে জলকীয়া দুটামানো দিছোঁ। অকণমান জ্বলা হ'লে খাই ভাল লাগে। এইটো ভিডিঅ'ৰ পৰা ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক।